এভৰিৱান, মই সংগীতাই মোৰ সংগীতাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ কেইটামান বেলেগ ধৰণৰ ৰেচিপি ঠিক নহয়, ৰেচিপি এটা আছে বাৰু, লৈ আহিছোঁ। এটা চুলিৰ যতন। প্ৰথমতে কিমানটো আৰু খোৱা বস্তুকে বনাই থাকিম ন, লগতে আমাৰ চুলিখিনিও যতন ল'ব লাগিব। সেইকাৰণে ভাবিলোঁ আজি খুব ৰ'দ দিছে, ৰাতিপুৱাই খোৱা বোৱা শেষ কৰি বোলো চুলিখিনিকে অকণমান যতন লওঁ। ওচৰৰ আইতা এগৰাকীয়ে দিছিলে এই মোৰ দিহাটো, গতিকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। বেছি একো বস্তু নহয়, ঘৰতে সকলোৱে ঘৰে ঘৰে পায়েই। আৰু এইটো মই ভাবিলোঁ এইটো লগাই লওঁ, তাৰপাছতে খোৱা বস্তু বনামগৈ পাকঘৰত। এইখিনি শুকাই মানে, গতিকে চাই লওঁ। ইয়াৰ বাবে আমাক লাগিব 4-5 খিলামান পাণ, জবা ফুলৰ পাত, জেতুকা কেইখিলামান, এল'ভেৰা কেইটুকুৰামান। জেতুকা সৰহকৈ ল'ব পাৰে, মোৰ ওচৰত কম আছিলে গতিকে এয়াকে ল'লোঁ। এইখিনি আমি পেষ্ট বনাই ল'ম আৰু এটা বাতিলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু এইখিনি আমি মূৰত লগাই ৰাখি দিম যেতিয়ালৈকে শুকাই নাযায় চুলিখিনি। তাৰপাছত এইখিনি চুলিখিনি মজবুত কৰিব গুৰিৰ পৰা, আৰু যিমান চুলি সৰাটো কম কৰিব। মোৰ ইমানেই চুলি সৰিছিল, মই আগত এবাৰ ইউজ কৰিছিলোঁ। চুলি সৰাটো বহুত কমি গৈছে, আৰু আগবোৰ যেনেকৈ ফাটে সেইবিলাকো ভাল কৰে, আৰু চুলি গজায়ো। গতিকে কিনা হেনাবিলাক লগোৱাতকৈ মই ভাবোঁ এনেকুৱা এটা ঘৰতে আমি পেষ্ট বনাই ল'লে আমাৰ চুলিখিনিৰ কাৰণে বেছি ভাল হ'ব। গতিকে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। মই ভাবিছোঁ আপোনালোকেও খুব ভাল পাব। গতিকে আৰু আমি পাকঘৰলৈ আহি এনেকুৱা ফলমূলত লৈ লৈছোঁ। লগতে আমাৰ যদি এনেকুৱা মধুৰিৰ চৰবত এগিলাচ হয় আৰু ভাল লাগিব নহয় জানো? আমি মধুৰিৰ চৰবত এগিলাচ বনাই লওঁচোন। প্ৰথমতে মধুৰি কেইটামান আমি চকলকৈ কাটি, এনেকৈ টুকুৰা টুকুৰকৈ কাটি মিক্সি জাৰত ভৰাই লৈছোঁ। তাত পানী দিছোঁ 1 গিলাচমান, তাৰপৰা ক'লা নিমখ আধা চামুচ দিছোঁ, চেনি দিছোঁ 2 চামুচ। এয়া পেষ্ট হৈ গ'ল। আমি এনেকুৱা চালনী এখনত চাকি ল'ম যাতে গুটিখিনি ৰৈ যায়, আৰু এই চামুচখনেৰে ভালদৰে লৰাই দিব যাতে পেষ্টখিনি সৰকি যায় আৰু গুটিখিনি ৰৈ যায়। এয়া গুটিখিনি ৰৈ গৈছে, অকল গুটিখিনিয়ে ৰৈ গৈছে। এয়া আমাৰ ওলাইছে। ইয়াত বৰফৰ টুকুৰা দি ল'ব পাৰে খাবলৈ, তেতিয়া বেছি ভাল লাগিব খাবলৈ গৰমৰ বতৰত। আৰু এয়া মধুৰিৰ চৰবত ৰেডি। ইয়াৰ পাছৰ ৰেচিপিটোলৈ আহোঁ। কলফুলৰ ভাজি। আমি যিহেতু টানবিলাক পেলাই দিওঁ, এইবিলাক নেপেলায়ো ভাজি খাব পাৰি। এনেকৈ টান ঠাৰিবিলাক আঁতৰাই আমি গোটেই ফুলবিলাক চাফা কৰি লওঁ। এইখিনি গোটেইখিনি ঠাৰিবিলাক গুচোৱা হৈ গৈছে, আৰু আলু 2টা দীঘল দীঘলকৈ কাটি লৈছোঁ। তাৰপাছত আমাক এটা ডাঙৰ পিঁয়াজ লাগিব। ইয়াত এইখিনি নিমখ দি পেলাই পানীত তিয়াই থৈছোঁ 10 মিনিটমান সময়, যাতে তিতাবিলাক আঁতৰি যায়। এখন কেৰাহী ল'ম, কেৰাহীত 2 টেবুল চামুচমান তেল দিওঁ। তাৰপাছতে গোটাকৈ এটা ডাঙৰ পিঁয়াজ চকলিয়াই দি দিছোঁ। তাৰপৰা এইখিনি অলপ খাবলৈ দিম। তাৰপাছতে আমি এইখিনি টুকি ৰখা, নিমখ পানীৰ পৰা টুকি ৰখা কলফুল আৰু আলুখিনি দি দিছোঁ। দীঘলীয়া দীঘলীয়াকৈ দিব কলফুলবিলাক, টুকুৰা কৰিবৰ দৰকাৰ নাই। ইয়াত হালধি আৰু নিমখ আন্দাজমতে দি দিব। তাৰপাছত
এইখিনি লৰাই ঢাকি ৰাখিব তাৰ পাছতে আমি যেতিয়া আধা ভাজা হৈ যাব মোৰ আগে গৰম মছলা 1 চামুচ দি দিব আৰু মোৰ আজি এই ভিডিঅ'টো যদি ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকল নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে লগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন বিলাক আগতীয়াকৈ পায় তেন্তে আজিলৈ আহো বাই বাই